ধন্যবাদ থাকিল সুন্দর গীত পরিবেশন করে দেওয়ার কারণে গোবাংথার সাধকৰ সভাত আমি এতিয়া প্ৰাৰ্থনা যাম অলপ ধৈৰ্য হৈ থাকিব মাত্ৰ তিনিটাহে প্ৰেয়াৰ আছে তিনিটা প্ৰেয়াৰ কৰিয়ে আমি শেষ কৰিব পাৰিম বেছি সময় নালাগে আধা ঘণ্টাও নালাগে আৰু 10-15 মিনিটৰ ভিতৰতে আমাৰ এই প্ৰগ্ৰামখন মানে সামৰি কৰিব সমাপ্ত হ'ব আমি এতিয়া প্ৰেয়াৰত যাম Pray for all Christian leaders and workers. যিমান Christian leader বিলাক আছে worker বিলাক আছে আমাৰ অসমত বিশ্বত যিমান all workers সকলো কৰ্মী বিলাকৰ কাৰণে খ্ৰীষ্টান যিমান লিডাৰ বিলাক আছে যিমান ডেনোমিনেশ্যনেল লিডাৰ আছে এই লিডাৰ বিলাকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম যাতে তেওঁলোকে নিজৰ অনুষ্ঠান নিজৰ গীৰ্জা এইবিলাকক যেন ভালকৈ সুন্দৰভাৱে যেন চলাই লৈ যাব পাৰে তেওঁলোকৰ কাম কৰাত কোনো ব্যাঘাত নজন্মে তাৰ কাৰণে আমি সকলোৱে
ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিম। আপোনালোকৰ বহুত কৰ্মীবিলাক আছে, বহুত ৱৰ্কাৰবিলাক আছে, তেওঁলোকৰ কাৰণে অসমৰ বাহিৰত আছে, মানে বেলেগ বেলেগ ষ্টেটবিলাকত আছে, তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম যেন তেওঁলোকে ভালকৈ যেন নিজৰ গীৰ্জাবিলাক বা অনুষ্ঠানবিলাক যেন সুন্দৰভাৱে ভালকৈ চলাই লৈ যাব পাৰে।